নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনালো। কুচিয়াৰ মাংস কেনেকৈ বনালে অতি সোৱাদযুক্ত হয় চাওচোন আহক। কুচিয়া মাংস বহুতে নাখায় কিন্তু আমাৰ ঘৰত খোৱা হয় বাৰু। এতিয়া এইটো কাটি বাছি কেনেদৰেনো বনাও চাওক আপোনালোকে। এতিয়া কুচিয়াৰ ভাজিখনত দিবলগীয়া বস্তুখিনি এয়া আলুখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। লগত কাটি লৈছোঁ দুটা পিঁয়াজ। এয়া আছে মানধনিয়াখিনি একেবাৰে নমোৱাৰ শেষতহে দিম। এয়া অকণমান জালুক। কুচিয়া মাংসখিনি ৰেডি। লগত মই সানি ল'লোঁ হালধি আৰু নিমখ। এতিয়া মই দি ল'লোঁ গৰম কেৰাহীখনত মিঠাতেল। এতিয়া মই প্ৰথমে ফ্ৰাই কৰি ল'ম আলুখিনি। ফ্ৰাই কৰা হৈ গ'ল, এইখিনি মই এতিয়া কাঢ়ি ল'ম। এতিয়া মই ফ্ৰাই কৰি লৈছোঁ ইয়াতে কুচিয়া মাংসখিনি একেবাৰে টাইট আৰু কলা পৰি যোৱালৈকে মই এনেদৰে ফ্ৰাই কৰি থাকিম। এয়া চাওক কুচিয়াখিনি অলমষ্ট কলা পৰি গ'ল আৰু আধা সিজি গ'ল। এতিয়া মই ইয়াতে এড কৰি দিম কাটি লোৱা সৰু সৰুকৈ পিঁয়াজখিনি এনেকৈ দিলে কি হয়, পিঁয়াজখিনি মানে যেনেকৈ দিয়া হয় তেনেকৈ গোটা গোটাকৈ থাকি যায়। দেখিবলৈ ভাল লাগে আৰু খায়ো ভাল পাওঁ মই এনেদৰে। পিঁয়াজখিনি দি পেলাই মই ইয়াত এড কৰি দিলোঁ জালুক আৰু নহৰুৰ গুড়িখিনি। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই মই 5 মিনিটমান ভাজিম। এইখিনি লৰাই থকা এতিয়া 5 মিনিট হৈ গ'ল। মই এতিয়া ইয়াত এড কৰি দিম অকণমান পানী। পানীৰ পৰিমাণটো আপুনি যদি বেছি জোল কৰি খাব বিচাৰে তেন্তে বেছিকৈ দিব পাৰে, নতুবা কমকৈ খাওঁ বুলি ক'লে অকণমান কমকৈও দিব পাৰে। মই অলপ কমকৈ দিম। এইখিনি চাওক এতিয়া 10 মিনিট হৈ গ'ল আৰু ধুনীয়াকৈ উতল আহিলে মই এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি এড কৰি দিম। ইয়াত মই এড কৰি দিলোঁ এতিয়া পানীখিনি এতিয়া ধুনীয়াকৈ উতল আহিব। উতল আহি অলপ শুকাই যোৱালৈকে মই এইখিনি এতিয়া ঢাকনেৰে ঢাকি ৰাখিম। প্ৰায় 10 বা 15 মিনিটমান মই এতিয়া এইখিনি ঢাকনেৰে ঢাকি ৰাখিম। আৰু যেতিয়া পানীখিনি দিয়া হয় তেতিয়া জুইটো অলপ বঢ়াই দিব লাগে, তেতিয়া সোনকালে উতল আহে। আৰু কালাৰটো চাওকচোন কি ধুনীয়া হৈ আহিছে। আলুখিনি দি পেলাই মই এতিয়া পুনৰ আকৌ 15 মিনিটমানৰ কাৰণে এইখিনি ঢাকনেৰে ঢাকি ৰাখিম। তাৰপিছতে হৈয়ে যাব আৰু এয়া 15 মিনিটৰ পিছত আমাৰ কুচিয়াৰ মাংস ৰেডি হৈ গ'ল। আৰু মই ইয়াতে 2 পিচমান আলু ভাঙি দিম যাতে ইয়াৰ জোলটো অলপ ডাঠ হৈ যায়। চাওক কি ধুনীয়া হৈছে আৰু ইয়াৰ একদম নহৰু আৰু জালুকৰ গোন্ধটো পুৰা ফটফটীয়াকৈ ওলাইছে।